নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ বহুত স্বাগতম। তো মই আৰু মা আহিছিলোঁ বিহু বুলি তিনিচুকীয়ালৈ বজাৰ কৰিবৰ কাৰণে। বজাৰ মানে বিশেষ তেনেকুৱা নহয়, ঘৰুৱা কিছুমান বজাৰ আছিলে আৰু এয়া হৈছে মোৰ মায়ে মানে বস্তু চাই আছে, পচন্দ কৰিছে। তো মোক সুধি আছে কোনটো ভাল লাগিব কোনটো বেয়া লাগিব। এয়া দেখিছে নহয়, চাই আছে। আৰু মোৰো দুটামান ল'বলগীয়া বস্তু আছিলে, চ' এইফালে ময়ো লৈ ল'লোঁ আৰু আহি পালোঁ ঘৰ। তাৰপিছত আজি যিহেতু গৰু বিহুৰ, এতিয়া মানে বিচনাতে বেডশ্বীট এইবিলাক দেখিছোঁ নতুনকৈ পাৰিছোঁ বিহু বুলি, আৰু এই পৰ্দা কাপোৰ উলিয়াই ৰাখিছোঁ পাৰিবৰ কাৰণে আৰু লগাবৰ কাৰণে নতুন পৰ্দা। আৰু ব্লু কালাৰটো ভাবিলোঁ যে ড্ৰয়িং ৰুমত লগাওঁ বুলি, তো লগাইছোঁ। যেতিয়া নেকি মানে দৰ্জাখনতো লগাই দিছোঁ আৰু এয়া ভিতৰলৈ আহিছোঁ। প্ৰথমতে মই ভাবিছিলোঁ যে ইয়াত পিংক কালাৰটো দিম, কিন্তু মই লগাইছিলোঁ, কিন্তু পিংক কালাৰটো একেবাৰে ভাল নালাগিলে ইয়াত। এটা কথা ক'ব লাগিব, পৰ্দাৰ কাপোৰখন মানে যিটো ব্লু একেবাৰে চোফাযোৰ লগত মিলি গ'ল মানে ধুনীয়াকৈ। তো আপোনালোকক মই দেখুৱাই দিছোঁ এটা কোণৰ পৰা মানে চুকৰ পৰা। তো আপোনালোকে জনাব কেনেকুৱা পালে। নতুন ইয়াত বেডশ্বীট পাৰিছোঁ আৰু এয়া মোৰ ফাইল হয়, এইটো কামৰ ইম্পৰ্টেণ্ট ফাইলবিলাক মই এনেকৈ ৰাখি দিছোঁ। আৰু এটা কথা, এইটো দেখিছোঁ ন পটটো, ফুল ৰখা পটটো, সেইটো কিন্তু মই নিজ হাতেৰে বনোৱা হয়। আৰু বাৰাণ্ডাখনত তেনেকৈ একো কৰা নাই বাৰু এইবাৰ বিহু বুলি। আৰু এই পিংক কালাৰ পৰ্দাকেইখন আমি মানে আমাৰ ৰুমত লগাই দিলোঁ নতুনকৈ। তো আপোনালোকে দেখিছে আগতে আছিলে ইয়াত মানে গ্ৰীণ কালাৰ, তো সেইখিনি বস্তু মানে আঁতৰাই এবাৰ বিহু বুলি নতুনকৈ লগাই দিলোঁ। তাৰপিছত এতিয়া যাওঁ মাজৰ ৰুমত। যোৱাকালি যিহেতু আনিছিলোঁ ডাইনিং টেবুলত পাৰিবৰ কাৰণে এখন কাভাৰখন, তো এয়াত পাৰি দিছোঁ বিহু বুলি। আৰু সেই সৰু মানে টেবুলখনতো পাৰি দিছোঁ, এইখন দেখিছে হোৱাইট কালাৰটো। তো এইখিনিয়ে বজাৰ আছিলে আৰু বিহু বুলি এতিয়া যাওঁ বলক কিটচেনলৈ। আৰু এইফালে মই এতিয়া মানে বনাই আছোঁ গাহৰি মাংস। বাকীখিনি মায়ে মানে কাম কৰিলে আৰু মানে ভাত যি বনাব আছিলে তো বনালে। আৰু আজি আমাৰ দুপৰীয়া তো দিনটো এনেকৈয়ে গ'ল আৰু বিহু যিহেতু। আৰু এতিয়া গধূলি সময়ত জাক দিয়া হয়, তো মই কি কৰিলোঁ 5:30মান বজাতে মানে জাক দি দিলোঁ। আৰু বিহু বুলি আমি হাতত জেতুকা ল'লোঁ, যিহেতু জেতুকাহে বিহুত ভাল লাগে, মেহেন্দি ভাল নালাগে। তাৰপাছত আমি গছ তলৰ বিহুলৈ গাভৰুসকল এনেকৈ ওলাই আহিলোঁ নাচিবৰ কাৰণে। নাগবা হল হলো নাগবা গলা কৈছো নাগবা হলেই ক আৰু চাওঁতে আহি পৰিলহি অন্তিমটি দিন। আমি বহাগীক বিদায় দিব লাগিব অহা বছৰলৈ। খুব বেয়াও লাগে। আমি প্ৰথমতে গান গাই নাচি ল'লোঁ, তাৰপিছত কি কৰিলোঁ চাউণ্ড বক্স আনি তাতে বিহুগীত লগাই নাচি আছোঁ। আজি দেৰিলৈকে নাচিম।
আৰু এনেকৈয়ে গাভৰুসকলে দেখিলে যে আপোনালোকে গছতলৰ বিহু উৰুৱালে আজি অৰ্থাৎ 28 এপ্ৰিল তাৰিখে আৰু যিখন গামোচা লৈ আমি এইখন খোলা বিহু খোলা চাৰিওকাষে ঘূৰিছিলোঁ এইখন গামোচা এতিয়া এই গজোপাতে এনেকৈ বান্ধি দিয়ে আগৰখন ঢাকিব দিয়ে এনেকৈ মই ভাবিছিলোঁ এখন এৰুৱাই দিব কিন্তু সেইখন এৰুৱাই নিদিয়ে এই নতুনখন এনেকৈ বান্ধি দিয়ে আৰু বহুত ফূৰ্তি কৰা হ'ল আজি দিনটো যিহেতু মানে বিহুক বিদায় দিছোঁ সেইটো কাৰণে গোটেই ৰাতি কৰিলে সোনকালে মানে বিহুটোক এৰি দিবলৈ মন নগ'ল সেইটো কাৰণে অকণমান দেৰিলৈকে মানে গাভৰুসকলে ফূৰ্তি কৰিলে সেইখন গামোচা দেখিলে এতিয়া বান্ধি লৈ এৰি দিলে তো অহা বছৰ বিহুত মানে আকৌ এনেকৈ লগ পাম আৰু বহুত ফূৰ্তি কৰিলোঁ ভাল লাগিলে মোৰ মানে চাবলৈ গ'লে বিহু গৈ শেষেই হ'ল কিন্তু মই ভিডিঅ'টো আপলোড কৰা বহুত দেৰি হৈ গৈছে নিজৰ এলেহুৱা স্বভাৱৰ কাৰণে আশা কৰিছোঁ আপোনালোকৰ যাতে ভিডিঅ'টো চাই ভাল পালে বুলি যদি ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মইতো সদায় একেখিনি কথাই কৈ থাকোঁ আৰু আপোনালোকেও যাতে মোৰ মানে আগৰ ভিডিঅ'বিলাক চাব বুলি আশা থাকিল তেন্তে আজিলৈ আহিছোঁ আমাৰ বহুত ভাল লাগিল বাই বাই